पक्षीराज घोड़ा खट 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 के दौड़ा पक्षीराज घोड़ा खट 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 के दौड़ा मोर कपाल फटा पाखी दुखनु कटा मोर कपाल फटा पाखी दुखनु कटा उड़ी फुरी बरनाई मन कारण धराते जहनगन उड़ी फुरी बरनाई मन कारण धराते जहनगन पक्षीराज घोड़ा खट 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 के दौड़ा मोर कपाल फटा पाखी दुखनु कटा
কুমার যুগে যুগে লগৰী হমে কুমাৰ এই অনিৰুদ্ধ নহৰ ৰমিয় লক্ষিতৰ নহ'ব যেনো কিবা জ্বলি আছি যাৰ মই তাত বহি বহি চাই আছিলোঁ जसपिंदर मैम अशरफर परफॉर्मेंस विराट एंजॉय करिसे मैम आपको कैसा लगा अशरफ का परफॉर्मेंस बहुत अच्छा है मुझे मालूम है इसकी आज तबीयत भी ठीक नहीं थी लेकिन उसके बावजूद भी इसने ये जो गाना और जिस साहस के साथ जिस इसने पूरी अपना कहते हैं ना पूरे अंदर से पूरे मन से इसने उसमें अपनी फीलिंग्स डाल दी और जो आज इसने किया है आई एम श्योर कि जनता इसको बहुत पसंद करने वाली है गॉड ब्लेस यू अश्वास মই সংগীতা বাইদেউ ওচৰলৈ আহিছোঁ বাইদেউ কি ক'ব আমাৰ টিকলাৰ পাৰফৰ্মেঞ্চৰ আশ্বাস আয়ুষ্মান ইমান সুন্দৰ গাইছা তুমি সঁচাকৈ মোৰ খুব ভাল লাগিছে এইটো এটা খুব কঠিন গীত চিকমিক বিজুলী বোলছবিৰ আৰু এই গীতটি কিশোৰ কুমাৰ জি আৰু আশা ভোসলে আশাজী আৰু ভূপেন হাজৰিকা দেৱে গাইছিলে আৰু এই গীতটিত কি আছে এক্টিং আছে আৰু তুমি সেই তিনিজনৰ ভইচত আৰু এক্টিংখিনি ইমান সুন্দৰকৈ কৰিছা সঁচাকৈ মোক খুব ভাল লাগিছে গড ব্লেছ ইউ মৌচুমী মেম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আশা ইজ এ ব্লেছড চাইল্ড মই সদায় কৈছোঁ আৰু আশাকৰ ৰূপত মই সদায় কিবা এটা বেলেগ এটা দেখোঁ কনফিডেঞ্চ কেৱল মই এইটোৱে অনুৰোধ জনাইছোঁ বহুত টেলেণ্ট আছে প্ৰতিভাসম্পন্ন আশ্বাস খুব সুন্দৰভাৱে তুমি শিকা মই বিচাৰোঁ ভৱিষ্যতে যেন তুমি এগৰাকী সুন্দৰ গায়ক হোৱা খুব ভালকৈ শিকা মই তাকে কামনা কৰিছোঁ উইচ ইউ অল দ্য বেষ্ট কমলদা এই কণমানি ল'ৰাটোৱে যিটো এনাৰ্জি দি গীতটো গালে মই ভাবিবই পৰা নাই আশ্বাসে পক্ষীৰাজত উঠি নতুন দিগন্তলৈ ভৱিষ্যতে গতি কৰিব মই চিয়'ৰ মোৰ আশীৰ্বাদ থাকিল থেংক ইউ আশা আমাৰ কণমানি ৰক ষ্টাৰ প্ৰিয় দৰ্শক এয়া আছিল আশ্বাসৰ পাৰফৰ্মেঞ্চ